নিখংগতাৰে থাকিব শিকাই গলা তুমি আৰু প্ৰেমৰ প্ৰতি ঘৃণা উপজায়। আচলতে কি জানানে, আত্মীয়তাৰ আবেগ সকলোৰে লগত প্ৰসাৰিত নহয়, আৰু যাৰ লগত আত্মীয়তাবোধ গঢ়ি উঠে তেওঁ সদায় বিশেষ। তুমিও মোৰ বাবে বিশেষ আছিলা, কিন্তু ক্ৰমশ চিঠি লিখি ভাল পাইছিলোঁ তোমাৰ বাবে মই। নীলাচী আহিৰে আকাশ সজা ল'ৰা মই, বুকুত কবিতা, হাতত কলম, ঠিকনাবিহীন মই প্ৰেমিক বাটৰুৱা। কিন্তু এতিয়া যে মই তোমাৰ ঠিকনাটো নাজানো, হ'লেও তোমালৈ এখনি নীলাখামৰ চিঠি। কেনে আছা নুসুধো, সুধিলেও জানো মোক চিনিব পাৰিবা? এতিয়া মই পাহৰণিৰ গৰ্ভত, আজি হঠাৎ মন গ'ল জানা এখন চিঠি লিখিবলৈ। তোমাতেই মোৰ চিঠি লিখা আৰম্ভ হৈছিল, কিন্তু আজি তুমি নাই কাষত। তথাপিও লিখিবলৈ চেষ্টা কৰিছোঁ। ধ্বংসইহে সৃষ্টিৰ পাতনি মেলে। সঁচাকৈয়ে মই তোমাক হেৰুৱাই আংশিকভাৱে ধ্বংস হৈছিলোঁ যদিও তাতকৈ বেছি মোৰ সৃষ্টিৰ পথাৰখনত ন ন বীজ ৰোপণ কৰিছিলোঁ। তুমিয়ে মোক শিকাই গলা পৃথিৱীত কোনো বস্তু ইমান সহজে পোৱা নাযায়। ইমান সহজে যদি সকলো পোৱা গ'লহেঁতেন, তেন্তে আজি কোনোৱে কষ্ট নকৰিলেহেঁতেন। কিবা এটা পাবৰ বাবে সকলোৱে বহুত কষ্ট কৰে, আশা কৰে, আৰু আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। তুমি আঁতৰি যোৱাৰ পাছত মোৰ প্ৰতিশোধ লোৱাৰ প্ৰৱণতা বাৰুকৈ আছিল, কিন্তু এতিয়া সকলোবোৰ পাহৰি প্ৰেমত পৰিছোঁ জানা, সত্য আৰু কৰ্তব্যৰ। এতিয়া অনুভৱ কৰোঁ সুখী হ'বলৈ তোমাৰ প্ৰয়োজন নাই। নিজৰ পৃথিৱীখনতে পাৰোঁ মানে সুখী হ'বলৈ চেষ্টা কৰিছোঁ জানা, আৰু চেষ্টা কৰিছোঁ কান্দিবলৈ এৰি দিয়া তোমাৰ বাবে। ভয় লাগে জানা, কিজানিবা ভগৱানেও এদিন তোমাক মোৰ চকুপানীৰ মূল্য বিচাৰে বুলি। শেষত কওঁ, জীৱনক লৈ কাহিনী লিখিবলৈ খুব ভাল লাগে, কিন্তু কাহিনীৰ দৰে জীৱনটো সজাবলৈ সঁচাকৈয়ে বহুত কঠিন। ইতি তোমাৰ প্ৰেমিক কবি।